গাইজ ৱেলকাম টু মাই এনাডাৰ মিনি ভ্লগ। তো আজি এটা নতুন ভিডিঅ'ৰ সৈতে আহিছোঁ বহুত দিনৰ মূৰত। আৰু ইয়াত দেখিছেনে আমি সকলো উপস্থিত একদম। আজি মানে শ্বৰ্ট ফিল্ম এখনৰ শ্বুটিং আছে, তো তাৰ কাৰণে আমি মন্দিৰত সেৱা কৰি দিলোঁ। আৰু এইফালে আমাৰ বেজদা ওলাই মেলি পূৰা ৰেডি। আৰু এয়া আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ল। আৰু যিহেতু ইমান ৰ'দ দিছে, গৰম দিছে, গম পাইছে। আৰু এইফালে আমাৰ প্ৰণৱ আৰু লগত আছে ত্ৰিদীপ। আৰু এইফালে আমাৰ বেজদা পূৰা ওলাই গৈ ৰেডি, ৰ'দতে একদম পূৰা পাই গৈছে আৰু সি মানে। তো এইফালে এয়া মাধুৰ্য দা আৰু এয়া প্ৰণৱে মানে মাধুৰ্যদাৰ বিষয়ে কিবা কৈ আছে, শুনক। কিন্তু ব্লগটো আপোনাৰ আপলোড নিদিয়ে, এনেই এইবিলাক এগাল কৰি থৈ দিয়ে। খালি আজিলৈকে এটা ব্লগ আপলোড দিয়া নাই। ডোন্ট ডিষ্টাৰ্ব মি। আৰু এইফালে ময়ো শ্বৰ্ট দিবৰ কাৰণে ধুনীয়াকৈ ওলাই ল'লোঁ, একদম পূৰা বোৱাৰী সাজা দেখিছেনে ৰ'দতে একদম। ইফালে এয়া মাধুৰ্যদাহঁতেও শ্বৰ্ট দি আছে, তো বহুত কষ্ট হৈছে। আৰু সকলোৱে মৰম দিব আমাৰ আহিবলগীয়া শ্বৰ্ট ফিল্মখনক। আহিবলগীয়া শ্বৰ্ট ফিল্মখনৰ নাম হৈছে নয়ন